ঝুনু ঝুনু নুপুর ধ্বনিত বাউলি রাধা কি সুৰ বজালি যমুনা কপা। নাৰায়ণপুৰৰ এজন উদীয়মান কণ্ঠশিল্পী সমীৰণ শইকীয়াৰ কণ্ঠ শুভমুক্তি বাউলি ৰাধা শীৰ্ষক গীতৰ নাৰায়ণপুৰৰ চৌধপনীয়া স্থিত ৰঙমঞ্চত উক্ত গীতৰ শুভ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে নাৰায়ণপুৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকল আৰু স্থানীয় ৰাইজ। উক্ত গীতৰ লগত জড়িত ব্যক্তিসকল হৈছে কণ্ঠ সংগীত সমীৰণ শইকীয়া, শব্দ সংমিশ্ৰণ বিজু শইকীয়া, কথা শৰৎ নেওগ, সুৰ ভূপেন্দ্ৰ নাৰায়ণ কলিতা। উল্লেখ্য যে ইয়াৰ পূৰ্বেও সমীৰণ শইকীয়াই কেইবাটাও একক কণ্ঠত নিজা ৰচনা সুৰেৰে গীত বাণীবদ্ধ কৰি দৰ্শক শ্ৰোতাৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নাৰায়ণপুৰ মাজগাঁও অঞ্চলৰ নিত্যানন্দ শইকীয়াৰ পুত্ৰ সমীৰণ শইকীয়া বিগত বৰ্ষত ৰেঙনি টিভিৰ কাজলপ্ৰিয়া শীৰ্ষক ধাৰাবাহিকত কাজলপ্ৰিয়া শীৰ্ষক গীতত কণ্ঠদান কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল সমীৰণ। এতিয়া ৰাসৰ অনুভৱ লৈ কৰিছোঁ। ৰাসৰ বাউলি ৰাধাজনী কৃষ্ণক লৈ কেনেকুৱা হৈ আছিল, কি হৈছিল, সেই সমূহ কথাখিনিক লৈ সুৰেৰে সংগীতেৰে সজাই আমি ৰাধাক এষ্টাব্লিছ কৰিব বিচাৰিছোঁ আৰু ৰাসৰ সময়ত শুনি খুব ভাল পাব বুলি আমি ভাবিছোঁ। সেইখিনি আমি ৰাসত সকলোৱে ৰাসৰ মাদকতাটো ল'ব পাৰিব বুলি আমি আশা কৰিছোঁ।